4000 BV অর্থাৎ বিজনেস ভ্যালু লৈ কনভার্ট করা হয়েছে তার মানে যেহেতু এ স্পন্সর ইনকাম হিসাবে আপনার 25% অর্থাৎ 1000 আপনার অ্যাকাউন্টে ক্রেডিট করে দেওয়া হবে তার মানে যেহেতু এজন ব্যক্তি জন্য আপনার দুটা ইনকাম কোয়ালিফাই করেছে এটা হলো স্পন্সর ইনকাম দুই নম্বর রয়েছে কি জানবে সিঙ্গল লেগ ইনকাম 14 লেভেলকে দিয়া হ'ব এই সিঙ্গল লেগ তো এনেকুৱা ধৰণৰ ফার্স্ট লেভেল 5% সেকেন্ড লেভেল 2% থার্ড লেভেল 1% এনেকৈ গৈ 14 লেভেলকে দিয়া হ'ব অৰ্থাৎ 4000 যেহেতু এ হৈছে ফার্স্ট লেভেল 4000 অফ 5% কিমান হ'ল 200 অর্থাৎ 1200 টকা আপোনাক কোম্পানী দিবলৈ গৈ আছে রাইট ঠিক আছে এটা নিশ্চয় আপোনাৰ এজন ব্যক্তি দিলে ভাল লাগিল আনাটা এজন ব্যক্তি দিবলৈ মন যাব ধৰক আপুনি নেক্সট এজন ব্যক্তি অৰ্থাৎ বিগ আপুনি ব্যৱসায় দি দিলে তেওঁক দিয়াৰ লগে লগেও আপুনি কিমান টকা পালে 1200 টকা পালে অৰ্থাৎ দুজন ব্যক্তি দিয়াৰ লগে কিমান পালে 2400 টকা পালে রাইট এতিয়া আহোঁ কোম্পানীয়ে কি কৈছে জানেনে যিহেতুকে আপুনি এ বি অলৰেডি দি দিলে দি দিয়াৰ লগে আৰু তিনিটা ইনকাম কোৱালিফাই কৰিছে এক নম্বৰটো হৈছে কি জানেনে রয়্যালটি ইনকাম রয়্যালটি ইনকাম তো এটা সেম ফার্স্ট লেভেল 5% সেকেন্ড লেভেল 2% থার্ড লেভেল 1% আপ টু 14 লেভেলকে আপোনাক দিয়া হ'ব কেনেকৈ দিয়া হ'ব যিহেতুকে এ বি হৈছে ফার্স্ট লেভেল 4000 5% কিমান হ'ল 200 অর্থাৎ 2600 টকা আপুনি দুজন ব্যক্তি দিয়াৰ লগে পায় মই কৈছিলো দুজন ব্যক্তি তিনটা ইনকাম কোৱালিফাই কৰিছে এক নম্বৰ হ'ল রয়্যালটি দুই নম্বৰ কি জানেনে য'ত আমাৰ কোম্পানী কৈছে পেয়াৰ মেচিং বোনাস অৰ্থাৎ আমি সকলোৱে জানো বাইনাৰী ইনকাম বাইনাৰী ইনকামটো এনেকুৱা ধৰণৰ ফাৰ্স্ট বাইনাৰী পেয়াৰটো হ'ব লাগিব 2:1 বা 1:2 অৰ্থাৎ তাৰ পিছৰ পৰা কোনো 1:1 গৈ থাকিলে আনলিমিটেড ডেপ্টলৈকে পাৰ বাইনাৰী পেয়াৰ কিমান দিয়া হ'ব 1000 দিয়া হ'ব কিন্তু ফার্স্ট বাইনাৰী পেয়াৰটো 2:1 বা 1:2 হ'ব লাগিব অৰ্থাৎ এ দিয়ক বি দিয়ক কোনো কথা নাই সাপোজ বি এ সি দিলে সেইদিনাখনে ফার্স্ট বাইনাৰী পেয়াৰটো ৰিলিজ কৰি দিয়া হ'ব কিন্তু তাৰ পিছৰ পৰা কিন্তু 1:1 কে আপোনাৰ পাৰ বাইনাৰী পেয়াৰ দি কৰি থাকিব অৰ্থাৎ আপুনি দুজন ব্যক্তিক দিয়াৰ লগে লগে আপোনাৰ টকা হ'ল 3600 টকা নিশ্চয় ভাল লাগিছে হয় জানো এতিয়া আহোঁ এই চাৰিটা ইনকামে হৈছে এক্টিভ ইনকাম অর্থাৎ এই চাৰিটা ইনকাম আপুনি কাম কৰিলেহে পাব যদি কাম কৰে তেতিয়াহে টকাকিটা পাব যদি কাম নকৰে টকাকিটা কিন্তু নাপাব আৰু ইয়াৰ পিছত 4 টাইপ অফ পেসিভ ইনকাম আছে এই তাত 4টা ৰেংক আছে এই 4টা ৰেংক এচিভ কৰাৰ পিছত এটা কৰক 4টাই কৰক বা দুটাই কৰক ৰেংক এচিভ কৰাৰ পিছত আপুনি কাম নকৰিলেও পাব কৰিলেও পাব আৰু সেই ৰেংকটো হৈছে কি যিহেতুকে অলপ জনাইছিলো যে দুজন ব্যক্তিৰ তিনটা ইনকাম কোৱালিফাই কৰিছে তিনটা ভিতৰত দুটাটো কৈ দিলো এটা হৈছে পুলৰ ইনকাম এই পুলৰ ইনকাম কোম্পানী এটা পুল খুলি দিছে এই পুলৰ 4টা ৰেংক আছে 4টা ৰেংকৰ ভিতৰত এটা ৰেংক ফাৰ্স্ট ৰেংকটো হৈছে কি জানে লেপটপ পুল ৰেংক অৰ্থাৎ 25000 টকা আপোনাক দিয়া হ'ব কোনদিনাখন পাব যিদিনাখন আপুনি এ বি অলৰেডি কোৱালিফাই কৰিছে অৰ্থাৎ এ বি যিদিনাখন দিছে সেইদিনাখন আপুনি কোৱালিফাই কৰিছে লেপটপ ফুল ৰেংক অৰ্থাৎ আপোনাক কোম্পানী কৈছে যে 100% 25000 দিয়া হ'ব কিন্তু একেদিনাখনে আপোনালোকক দিয়ে ক'ৰ পৰা দিয়া হ'ব বিজনেছ টাৰ্নঅভাৰৰ পৰা দিয়া হ'ব গ্লোবালি বিজনেছ টাৰ্নঅভাৰৰ পৰা দিয়া হ'ব তাৰ মানে দিনটোত 24 ঘণ্টাৰ ভিতৰত যিমান বিজনেছ টাৰ্নঅভাৰ হ'ব প্ৰতিজন মানুহৰ পৰা 5% এই পুলত জমা ৰাখিব অৰ্থাৎ যিসকলে লেপটপ পুলিং এচিভ কৰিছে সেইসকলক ডিষ্ট্ৰিবিউট কৰি দিয়া হ'ব কেতিয়া কৰি দিয়া হ'ব ৰাতি 12টা বজাৰ পিছত ৰাতি 12টা বজাৰ পিছত ডিষ্ট্ৰিবিউট কৰি দিয়া হ'ব এই 5% টো লেপটপ পুলত কেইটকা হ'ব পাৰে 20 টকা হ'ব পাৰে 50 টকা হ'ব পাৰে আৰু 100 টকাও হ'ব পাৰে মনত ৰাখিব এই টকাটো সম্পূৰ্ণ হ'বৰ কাৰণে আপোনাৰ 3 মাহো লাগিব পাৰে 6 মাহো লাগিব পাৰে এবছৰো লাগিব পাৰে কোম্পানীয়ে কি কৈছে জানেনে
যিদিনাখনলৈকে 25,000 টকাটো কমপ্লিট নহয় সেইদিনাখনলৈকে আপোনালোকৰ দিয়ে থাকিব অৰ্থাৎ যদি এই ৰেংকটো এচিভ কৰাৰ পিছত আপোনাৰ টিমে কাম কৰিব পৰা নাই ৰৈ গ'ল তেতিয়াও আপোনাক 25,000 টকাটো দিয়া হ'ব যদি আপুনি কাম কৰি গৈ থাকে আপোনাৰ টিমে কাম কৰে আপুনি কাম কৰি আছে তেতিয়াহ'লে নেক্সট ইয়াৰ পিছত ৰেংক এটা পাবলৈ গৈ আছে কি জানেনে বাইক ফুল ৰেংক অৰ্থাৎ 65,000 আপোনাক দিবলৈ গৈ আছে আৰু এই ৰেংকটো পাবৰ কাৰণে মাত্ৰ আপোনাৰ টিমত 2:1 1:2 অৰ্থাৎ 3জন মানুহে ল্যাপটপ ফুল ৰেংক এচিভ কৰিব লাগিব যিদিনাখন 3জন মানুহে ল্যাপটপ ফুল ৰেংক এচিভ কৰিব সেইদিনাখনে প্ৰমোটেড কৰা হ'ব বাইক ফুল ৰেংক অৰ্থাৎ 65,000 দিয়া হ'ব তাৰ মানে এওঁ যেনেকৈ পইচা পাইছে এওঁ যেনেকৈ 5% ডিস্ট্ৰিবিউট কৰি দিয়া আছে এওঁকো 5% ডিস্ট্ৰিবিউট কৰি দিয়া অৰ্থাৎ এই দুটা ৰেংক এচিভ কৰাৰ পিছত যদি আপোনালোকৰ টিম ৰৈ গৈছে আপোনালোকে কাম কৰিব পৰা নাই তেতিয়াহ'লে এওঁ এই দুইটাই পইচা পাব অৰ্থাৎ 90,000 টকা কোম্পানী দিব আৰু যদি কাম কৰি গৈ থাকে যদি আপোনাৰ টিমে কাম কৰে আপুনি কাম কৰি গৈ আছে তেতিয়াহ'লে 3 নম্বৰ এটা ৰেংক পাবলৈ গৈ আছে সেইটো কি জানেনে কাৰ্পুল ৰেংক অৰ্থাৎ 11,50,000 টকা আমাক কোম্পানী দিবলৈ গৈ আছে আৰু এই ৰেংকটো পাবৰ কাৰণে মাত্ৰ আপোনাৰ টিমত 3:2 2:3 অৰ্থাৎ 5জন মানুহে বাইক ফুল ৰেংক এচিভ কৰিব লাগিব ঠিক আছে আৰু সেইদিনাখন আপোনাক প্ৰমোটেড কৰা হ'ব কাৰ্পুল ৰেংক 11,50,000 টকা দিয়া হ'ব অৰ্থাৎ এই দুজনে যেনেকৈ পইচা পাই আছে এওঁকো ডিস্ট্ৰিবিউট কৰি দিয়া হ'ব 5% তাৰ মানে এই তিনিটা ৰেংক এচিভ কৰাৰ পিছত যদি আপোনাৰ টিমে ৰৈ গৈছে তেতিয়াও তিনিটাই পইচা পাব আৰু যদি কাম আগবাঢ়ি গৈ থাকে তেতিয়াহ'লে লাষ্ট আৰু এটা ৰেংক পাবলৈ গৈ আছে সেইটো হৈছে হাউচফুল ৰেংক অৰ্থাৎ 51,50,000 আপোনালোকক দিবলৈ গৈ আছে আৰু এই ৰেংকটো পাবৰ কাৰণে মাত্ৰ আপোনাৰ টিমত 2জন মানুহে ৰাইট লেফ্ট তলত ওপৰত মাজত বুলি কোনো কথা নাই মাত্ৰ 2জন মানুহে কাৰ্পুল ৰেংক এচিভ কৰা দিনাখনে আপোনাক প্ৰমোটেড কৰা হ'ব হাউচফুল ৰেংক 51,50,000 আপোনালোকক দিবলৈ গৈ আছে বাকী ওপৰত তিনিজনে যেনেকৈ 5% ডিস্ট্ৰিবিউট কৰি দিয়া হৈছিল এওঁকো 5% ডিস্ট্ৰিবিউট কৰি দিয়া হ'ব অৰ্থাৎ আমাক কোম্পানীয়ে কিমান টকা দিবলৈ গৈ আছে জানেনে সৰ্বমুঠ গোটেই 4টা ৰেংক এচিভ কৰাৰ পিছত 63 লাখ টকা আমাক কোম্পানীয়ে দিবলৈ গৈ আছে আৰু বিলিভ কৰিব এই গোটেই 4টা ৰেংক মই মাত্ৰ 10 দিনত এচিভ কৰিছোঁ আৰু আজি তাৰিখত মোৰ ঘৰলৈ মই কাম কৰিলোঁ নকৰিলোঁ মই যদি একো নকৰোঁ এই টকাটো সম্পূৰ্ণ নোহোৱালৈকে মোক পাৰ ডে আজি টিল ডেট নাও 1,000-1,200 টকা মোৰ ঘৰত আহিছে কাম কৰিলেও আহে নকৰিলেও আহে তাৰমানে মই সেইকাৰণে প্ৰথমে এই ৰেংককেইটা এচিভ কৰিলোঁ বোলো দেখা যাব পিছত যি হয় নহয় জানো কিন্তু এই গোটেই 4টা ৰেংক এচিভ কৰিবৰ কাৰণে আমাক সাংঘাতিক বিশাল এখন নেটৱৰ্কাৰ নালাগে কিমান লাগে জানেনে কোনো ভয় খাবলগীয়া কাৰণ নাই আমি ইয়াত বহি থকা প্ৰতিজন মানুহে মাত্ৰ 10 দিনত আমি কৰি দেখাই দিব পাৰোঁ মাত্ৰ 67 আহিব কিন্তু মানুহ নহয় কিন্তু দেই মই এইটো কৈ দিলোঁ মানুহ 67 নহয় মানুহ হিচাপে 30জনো হ'ব পাৰে 40জনো হ'ব পাৰে 50জনো হ'ব পাৰে তাৰমানে এজন ব্যক্তিয়ে 3টালৈকে আইডি ল'ব পাৰে কোনোবাই 2টাও ল'ব পাৰে 1টাও ল'ব পাৰে 3টাও ল'ব পাৰে ঠিক আছে এতিয়া আহোঁ এই যে মই প্লানটো দেখালোঁ আপোনালোকক মই এই কথাখিনি এইটো কাৰণে ক'ব লাগিব আমি কোম্পানীক কিমান টকা দিছিলোঁ 5,980 টকা দিছিলোঁ কিন্তু আমাক কোম্পানীয়ে বহুত যথেষ্ট টকা দিবলৈ গৈ আছে এই কুৱেশ্যনটো লিডাৰসকলক কোনোবাই হয়তো কেতিয়াবা কুৱেশ্যন কৰি দিব পাৰে বেলেগ মানুহ কোনোবাই এনেই অলপ অসহায় যুঁজা মানুহ থাকে তেনেকুৱা মানুহে কৰি দিব পাৰে তেতিয়া আপোনালোকে নিশ্চয় আপুনি কুৱেশ্যনটো সন্মুখীন হ'ব লাগিব যিহেতুকে মই আমাৰ কোম্পানী মেনেজমেণ্টক মই এই কথাটো সুধিছিলোঁ যে আপোনালোকক মই ইমান টকা দিছোঁ মই এই গোটেই কেলকুলেট কৰি চালোঁ যে আপোনালোকে আমাক ইয়াতকৈ অধিক টকা দি আছে ক'ৰ পৰা দিছে কিমান টকা দিছে তেতিয়া মোক ক'লে যে মেনেজমেণ্টে ক'লে যে আপোনালোকে মাত্ৰ দিছোঁ 5,980 টকা আৰু আপোনালোকক আমি 7,000 টকা দিছে বোলো কিয় মুকেশ আম্বানীয়ে যে আজি যে জিঅ' 1 বছৰ ফ্ৰী দিছিল
তেতিয়া আমি কি ভাবিছিলোঁ? তেতিয়া আমি ভাবিছোঁ যে নৰেন্দ্ৰ মোদীৰ লগত লগ হৈ ল'লে ব্লেক মানি কৰে। আমি ইমান মূৰ্খ আছিলোঁ। এই যিসকলে ব্যৱসায় কৰে সেইসকলে জানে প্ৰকৃততে তেওঁ মূৰ্খ নাছিল। নৰেন্দ্ৰ মোদীৰ এটা কৌশল আছিল, ব্যৱসায় কৌশল। আৰু সেই গতিকে আজি তাৰিখত নৰেন্দ্ৰ মোদীয়ে এছিয়াৰ 1 নম্বৰ ধনী মানুহ হৈছে মুকেশ আম্বানী আজি তাৰিখত এছিয়াৰ 1 নম্বৰ ধনী মানুহ হৈছে। য'ত নেকি বিলিভ কৰক আজি তাৰিখত ভাৰতবৰ্ষত জিঅ' 80 কোটি মানুহে চিম ব্যৱহাৰ কৰি আহিছে। আৰু যদি 2 টকাকেও যদি এজন মানুহৰ পৰা পাৰ ডে পাই আহিছে, আপুনি হিচাপ কৰি চাওক, এজন মানুহৰ পৰা ডেইলি প্ৰায় 5 টকাকৈ জিঅ'ক আমি দি আছোঁ এদিনত, অন এন এভাৰেজ 4 পইণ্ট কিবা চামথিং, মানে তাৰ পৰা 2 টকা যদি ইনকম কৰিছে 160 কোটি টকা পাৰ ডে ইনকম কৰি আছে। তাৰমানে 1 বছৰত 50,000 কোটি টকাৰ ওপৰত ইনকম কৰিছে। খৰচাটো বাদেই দিলোঁ, খৰচাটো পোৱাই নাই। তো সেই মানুহজন এছিয়াৰ ভিতৰত ধনী নহয়, কোন হ'ব? আৰু তেওঁৰ কাৰণে আজি তাৰিখত ভাৰতবৰ্ষত টেলিকম বাকী কোম্পানী চব খতম। আৰু এছিয়া 1 নম্বৰ টেলিকম কোম্পানী কোন হ'ল? মুকেশ আম্বানী। আৰু আমাৰ কোম্পানীয়ে কৈছে যদি মুকেশ আম্বানীয়ে ফ্ৰী দিব পাৰে এবছৰ, তেতিয়াহ'লে আমি কিয় এই কনচেপ্টটোত আমি আমাৰ পৰা ইনভেষ্টমেণ্ট কৰিব নোৱাৰোঁ? 35 কোটি টকা আমি একাউণ্টত জমা ৰাখিছোঁ, গোটেইখিনি গ'লো গুচি গ'ল। 100 কিমান কোটি টকা ইনভেষ্টমেণ্ট কৰিছোঁ। আমাৰ CMDয়ে নেটৱৰ্ক কৰি কিমান টকা ইনকম কৰিছিলে জানে? 650 কোটি টকা ইনকম কৰিছিলে গোটেই জীৱনকালত। আৰু সেইজন কি ওপৰলৈ মহিমা নাজানো, সেইদিনাখন এই দেখি থকা ব্যক্তিকেইজনে ক'ব যিটো অৱস্থাত তেওঁ আহি থিয় হৈ ভাষণ দি আছে 5 দিনৰ পিছতে। য'ত নেকি ইয়াত 22টা নে কেইটা চিলাই আছে, 16টা ন? আপুনিতো নিজে ফটো মাৰি দিছে। তো তেনেকুৱা এজন ব্যক্তি পিণ্টু বাজাজ তেওঁ নাম, আমাৰ CMD নাম। গোটেই ব্ৰেণ্ডেজ তেনেকুৱা এজন ব্যক্তি মহান গৌৰৱ কি তেওঁ মহিমা লৈ আহিছে নাজানো আমি। তেওঁ আমাক সেই অপৰচুনিটি দিছে, আৰু এই অপৰচুনিটি তেওঁ কৈছে যে আমি ইনকম ঘটিবলৈ গৈ আছোঁ, আমি কোটি টকা ইনকম ঘটিবলৈ গৈ আছোঁ আপোনালোকৰ দ্বাৰা। সেইকাৰণে আপোনালোকে আমাক ওৱান টাইমে দিছে, আৰু পে'মেণ্টটো আমি ওৱান টাইমে দি গৈ আছোঁ, কিন্তু ইয়াৰ পৰা আৰু এটা ইনকম আমি ঘটিবলৈ গৈ আছোঁ। ক'ত? পৰ্টেল বিজনেছৰ পৰা গোটেই হোল লাইফ জেনেৰেশ্যন ৱাইজ আমি ইনকম ঘটিবলৈ গৈ আছোঁ। কেনেকৈ? পৰ্টেলৰ জৰিয়তে। ভাৰতবৰ্ষত যদি 10 কোটি মানুহ আগত যদি আমি ধৰাই দিব পাৰোঁ, 1 টকাকেও যদি আমি পাওঁ ডেইলি 10 কোটি টকা। আৰু ভাৰতবৰ্ষত কিমান আছে? 140 কোটি মানুহ আছে। পৃথিৱীত কিমান মানুহ আছে? প্ৰায় 500 কোটিৰ ওপৰত মানুহ আছে, য'ত নেকি আৰু নেক্সট ইয়েৰ গ্ল'বেল কৰিবলৈ গৈ আছে। সেইটোৱে হৈছে আমাৰ লাইফ চেঞ্জিং অপৰচুনিটি এইটো প্লান। আৰু ইয়াৰ পিছত আমাৰ যিটো প্লান আহি আছে, আপুনি ইয়াত যিমান টকা পাইছে ইয়াত 10 গুণ বেছি, 1000 গুণ বেছি আপুনি পাবলৈ গৈ আছে। এইটোৱে হৈছে আমাৰ কনচেপ্ট আৰু প্লান। যদি ইয়াত কিবা যদি বুজিবলগীয়া আছে